Dale
পাৰে কৰা আপোনাসকলে জানে যমুনা নদীৰ পাৰত কৃষ্ণ গোসাঁই বহি আছে আৰু সিটো পাৰৰ পৰা ৰাধাই প্ৰভুক কৈ আছে যে প্ৰভু তুমি মোক যমুনা নৈত পাৰ কৰি দিয়া বেলি কৰিবলৈ বেছি সময় নাই মানুহ ৰাধা হৈছে গৃহস্থ আমিও গৃহস্থ ইয়াত নামো কৰিব লাগে গোসাঁই কথাও ৰাখিব লাগে নামৰ দল এটা যোৰহাটৰ পৰা আহিছে তেওঁলোককো কথা এষাৰ দিব লাগে আকৌ সন্ধিয়ালৈ লক্ষী পূজাৰ কথাও আছে আমাৰ যদি দায়িত্ব নাই এতিয়া আমাৰ সকলোৱে এটা এটা দায়িত্ব আছে গতিকে আমি সময় বেছি নলওঁ আৰু ঠিক তেনেকৈ ৰাধাৰ এখন সংসাৰ আছে ৰাধাই প্ৰভুক কৈছে প্ৰভু বেলি কৰিবলৈ বেছি সময় নাই মই যদি বেলি থাকোঁতেই মথুৰা হাতলৈ যদি নাযাওঁ ক্ৰয় বিক্ৰয় যদি নকৰোঁ মই দধিচূড়া লৈ আহিছোঁ এই দধিচূড়া বিক্ৰয় কৰি যদি মই চাউল চিৰা ঘৰলৈ নিব নোৱাৰোঁ মোৰ দেখোন গাহস্থ সংসাৰত আউল লাগিব প্ৰভু মই কি কৰিম অৰ্থাৎ জীৱাত্মাই পৰমাত্মাক কৈছে হে প্ৰভু এইখন ভৱসাগৰ এই ভৱসাগৰৰ কাষে যদি তুমি মোক নাও চপাই নিদিয়া তেতিয়াহ'লে উভতিৰ গতি নহয় ৰাধাই কৃষ্ণক কৈছে এই কানাই কাষে চপাই দিয়া নাও এই কানাই কাষে চপাই দিয়া নাও কানাই কাষে চপাই দিয়া নাও কানাই কাষে চপাই দিয়া নাও ৰাধাই কৈছে প্ৰভু তুমি মোক যমুনা নদীৰ কাষে নাও চপাই দিয়া আপোনাসকলে জানে ভকত বৎসল হৰিয়ে ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰি কাষে নাও চপাই দিলে আৰু ৰাধা কৃষ্ণ একাত্ম হ'ল অৰ্থাৎ ভকত আৰু ভগৱন্ত একাত্ম হৈছে কৃষ্ণ ৰাধাক কৈছে এই ৰাধা সুন্দৰী কাষে চপাই দিলে নাও ৰাধা সুন্দৰী আহা মথুৰালৈ
Bye.